পাহাৰৰ একদম ওপৰলৈ আহি আমি টিছা পালোহি। ব্ৰিজখনৰ ওপৰৰ পৰা নদীখন দেখি একদম কিবা এটা ভাল লাগি গৈছিলে। ৰাস্তাটো পিছে অলপমান জটিল দেই, আমিবোৰ নামি দিলো আৰু আমাৰ চাংমাই গাড়ী আগলৈ লৈ গ'ল। সঁচাকে অৰুণাচল বুলি ক'লে ন, ইয়াৰে প্ৰত্যেকডোখৰ জেগাই ধুনীয়া। এতিয়া গাড়ী চাইডে লগা আমি বা বস্তুবোৰ চব উলিয়াই লৈছো। আমাৰ পেটুৱাটো এনেও লাষ্টৰম নাই, আৰু জেগাখিনি আপোনালোকক দেখাম চাব না। কি চালিয়াবি, নদীখনত পিছে পানী অলপমান কম, তো ভাবিলো নদীৰ মাজেৰে অকমান আগবাঢ়ি গৈ সেই পাথৰ টাপুটোত আমি খাম। আৰু আহি পোৱাৰ লগে লগে চব নিজৰ নিজৰ কামত লাগি গ'ল। ঠাকুৰহঁত লাগিছে নিজৰ ব্ৰইলাৰখিনি বনোৱাত, আৰু আমিবোৰ লাগিছো গাহৰি বনোৱাত। ৰাস্তাত কিন্তু আহি থাকোঁতে বাঁহ গাজটা ইমান বিচাৰিলো, ক'তো নাপালো। আজি পিছে গাহৰি আমাৰ একো ৰেচিপি নাই, কথা মুঠতে এটাই, ড্ৰাইকে বনা, জ্বলা চলা অলপমান দি পিনি চাকনাহে খাবি এনেও। আৰু মাংসৰ কালাৰ দেখি গম পাইছে এইখিনি কেনেকুৱা জ্বলা হ'ব। গাহৰি বনোৱা দায়িত্ব পিছে আজি অলপমান মই এৰিছো, সদায়তো বনাই থাকো, আজিবোৰ তহঁতি বনা মই খাম। আৰু এইফালে আমাৰ ঠাকুৰহঁতক দেখিছো বেচাহঁতে ধোঁৱা ফুকি ফুকি বনাই আছে। আৰু ল'ৰা মানুহৰ পাৰ্টিবোৰ ন সেইকাৰণে ভাল, কোনো কাৰো লগত মুখ ফুলা ফুলি নাই, আৰু কোনো কাৰো কাৰণে অবজেকশ্যন নধৰে। ক'ব গ'লে আচল ফূৰ্তিবোৰ আমাৰ ল'ৰাবোৰেহে কৰে। ঠাকুৰহঁতৰ ব্ৰইলাৰখিনি দেখি পিছে ভালে লাগিছে, এইখিনিনো ভাতৰ লগতে খাম। আৰু আমাৰ সুভাষক মই ক'বহে পালো গাঁজ অকমান লাগিছিল বুলি, বিচাৰি মেলি সৰু বাঁহৰ গাজ এটা উলিয়াই লৈ আহিছে। পিছে চাইজটো দেখি প্ৰথমতে মই ভাবিছিলো এইটো বম তিতা হ'ব, অকণমান খায়ো চাইছিলো, পিছে নাই ঠিকে আছে। এয়া মহাশয় গাজ কাটি ভাগৰ লাগিছে বোলে। আৰু এয়া আমাৰ ফাইনেলি গাহৰি একদম ৰেডি হৈ গ'ল। এতিয়া মাজতে বহি খোৱাৰহে কথা। আৰু আমাৰ গ্ৰুপটোৰ ভিতৰত চবতছে সৰু আমাৰ পেটুৱা, আৰু সেইটো কাৰণে গোটেইখিনিয়ে পিছে তাক মৰমো কৰে তেনেকে। আৰু চিৰিয়াছলি কৈছো, এনেকুৱা চালিয়া লোকেশ্যনটোত আমি ঠাকুৰৰ বাৰ্থডে পাৰ্টি খাইছো। এই ঠাকুৰ দিল খুচ হৈ গ'ল একদম। আৰু শেষত ব্ৰইলাৰ দি ভাতটোও খালো, গাহৰি দুপিছমানো থাকিলে। পিছে ভাতটো খাই গাটো তিয়াই এই অৰুণাচলৰ ট্ৰিপটো ইয়াতে সামৰণি মাৰিছো। আৰু হে ৰাম পেটুৱা, বাকী জেগাখিনি বহুত ধুনীয়া আছিলে। এনেকে বনভোজ বা পিকনিক খাবলৈ আপোনালোকো যাব পাৰে।